বছ অসমৰ বুঢ়াজনে বৰ বেয়াকৈ দম দিলে তাক কিবা এটা কৰিব লাগিছিল কেলা তাকেইতো ময়ো ভাবছো এই বুঢ়াজনক কিবাকে টপকাব লাগে বুজিছ বস আপনি কি বুঢ়াজনক ভয় কৰিছে নেকি সিংহ যেতিয়া চিকাৰত যায় তেতিয়া জংঘল আনন্দত থাকিব লাগে আৰু সিংহ যদি ভোকাতুৰ হৈ থাকে তেতিয়া জংঘলো ভোকত থাকে ঐ তই মোৰেই নিমখ খাইছিলি আৰু তই মোকেই তই ভয় খুৱাব চাং বছ ইয়াৰ ডেড বডি নি পুখুৰীত পেলাই দে মাছে আধাৰ বুলি খাই পেলাব বছ কি বেয়া খবৰ আছে আপোনাক চাৰিওফালে পুলিচে বিচাৰি আছে বুঢ়াধন মোক বিশ্বাস সহজ কথা নহয় সম্ভৱ কথা বছ অভিনয় নামৰ মানুহজনে ছোৱালী এজনীক ৰেপ কৰি মাৰি পেলাইছে আচ্ছা কি কথা ছাৰ বছ মই শুনামতে সি পাণ্টিয়ামাৰ বাৰ এখনত বহি আছে হেল্ল' তাক 5 মিনিট ভিতৰত মোৰ লগত খাৰা হ'বি ওকে বছ বয়স লেটস গো Ini maksudnya, pada hujat malaikat, lalu yang kalau malah hati dia, hati malah tutup kali, beda ya. ওকে বস বলিয়া মই থাকিলে এটা কোনো বেয়া কাম কৰিব নোৱাৰে বছ বুঢ়াজনক মাৰিবলৈ কিবা প্লেন বনালে নে বনাইছো এটা সাংঘাতিক প্লেন বনাইছো প্লেন বছ ঐ তহঁতে অসমত যা আৰু অসমত গৈ বুঢ়াজনৰ ৰাইট হেণ্ড লেলক কিডনেপ কৰিব বুজিছ যা কামটো বৰ ৰিক্স হ'ব বছ এই ৰিক্স আছে বহু কিন্তু কিবাকৈ যদি আমি ছাকচেছ হৈ যাওঁ তেতিয়াহ'লে কিন্তু খেলা হবে বুজিছ আৰে পকৰা হুমে ওকে বছ শুন যেতিয়া বুঢ়াজনৰ কাষৰ পৰা লেলো আঁতৰত থাকিব তেতিয়া তাক ধৰি আনিবি বুজিছ যা এতিয়া বুঢ়াজনৰ উৎপাত দিনক দিনে বাঢ়ি গৈ আছে হয় ছাৰ কিবা এটা কৰিব পৰা নাযাবনে তাকেইতো ভাবিছোঁ এই বুঢ়াজনৰ সোনকালে কিবা এটা কৰিব লাগিব নহ'লে সেই অসমখন বৰবাদ কৰি পেলাব হেল্ল' কোনে ক'লে নমস্কাৰ 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 আপুনি মোক থানাত ভৰাব বিচাৰিছিলে এতিয়া আপুনি মোক চিনি পোৱা নাই কি আচৰিত কথা অঁ বুঢ়াজন কিয় ফোন কৰিছ মোক এই মই কৈছোঁ মোক বিচাৰি কৰি লাভ নাই এই পুলিচৰ কাম হ'ল দোষীক বিচৰা দোষীৰ কাম হ'ল লুকুৱা স্যার আপনার মুখ বহুত চলায় আপনার মুখ বন্ধ করবে মুখ বেশি সময় নালগাই দমসার কুল 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 চিড়ে খাই ল এই বুঢ়াধন তোৰ দিনক দিনে উৎপাত বাঢ়ি গৈ আছে এনেকুৱা কৰিম নহয় তোক গম নোপোৱাকৈ তোক মাৰি পেলাম বুজিছ অফিসার মুখ মারবে কোনো নয় মুখ যদি মারবে পারে আমি পারব আন্দোলন পুলিশের আকৌ কোনো কাম নাই মোৰ আগত যদি বেয়া কাম হয় মই খতম কৰি যাম কি ক'লি অঁ সেইবিলাক চাবৰ কাৰণে আমি আছোঁ নহয় এই তোৰ আকৌ কাম নাই ফোন ৰাখিছোঁ ভাল হওক বুঢ়াজনে আপোনাক কি ক'লে ক'লে সি বহুত কিবা কিবি ছাৰ মই এতিয়া গৈ থাকোঁ ঠিক আছে তুমি গৈ থকা কিন্তু অলপ সাৱধানে চলিবা দেই ঠিক আছে বছ নাই বাপা তই এতিয়া আমাৰ জালত ফাঁচি গেলি না হা তহঁতে মোক ধৰাৰ আগত এশবাৰ ভাবিব লাগিছিল বুঢ়াধন ইয়াত কিবা কৈ আহিব লাগিলে তহঁতক লেঙেটাকৈ কোবাব এই তই ইমান দমত কথা ক'ব তই সাহস ক'ত পালি হা যাক ইয়াক ভিতৰলৈ লৈ যা ওকে বছ বুঢ়াধন এতিয়া সেই খেলখন জমি এতিয়া এতিয়া খেলা হবে হা আরে পকড়া হুমে বুঢ়াজনক ফোন লগা ওকে বছ বছ
হেল্ল' বুঢ়াদন ৰাইট হেণ্ড লেলো মোৰ হাতৰ মুঠিত আছে আৰু যদি তাক বচাব বিচাৰিছ তেতিয়াহ'লে তই পাকিস্তানলৈ আহ হেল্ল' মই গৈ আছোঁ এৰোপ্লেন সাজু কৰ পাকিস্তান যাব লাগে লেটছ গ' বছ অসমৰ বুঢ়াদন আহি গ'লে পাকিস্তানত এই বুঢ়া কুল কুল অলপ আৰাম কৰিলো বুজিছ অলপ আৰাম কৰিলো এই বুঢ়াদন তই কিবা খাবি নেকি চাহ তাহ আমি আকৌ চাহ পানী খাবা নাই লেলো ক'ত আছে উলিয়াই দিয়া কুল বুঢ়া কুল 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 তই এতিয়া মাটিত ব মাটিত বুজিছ মাটিত ব তই বই আমাক দৰকাৰ নাই মোৰ খেল লগত থাকে গেলো কৈ যা এই বছ সন্ধ্যায় লেলোক মাৰি পেলাইছা সিহঁতে তহঁতক মই সুধিয়াই নেৰ অ'কে কুল কুল এতিয়া তোৰ আৰু মোৰ মাজত খাই দিব আৰু যা যোনে কৰে তাৰে মানুহ এটা কাম কৰিবি ঠিক আছে তই ৰাজি আছা ওকে মই ৰাজি আছোঁ দুন্দৰ মই যাম Yeah.